নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ফালৰ পৰা দেৰিকৈ হ'লেও আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। বিহু বা পূজা আহিলে বুলি ক'লেই মাইকী মানুহজনী যে কিমানখিনি কাম কৰিব লগা হয় বা কিমানখিনি দায়িত্ব থাকে সেয়া কিন্তু কেতিয়াও কোনোদিনে নুবুজায় আৰু সদায় হেঁপাহেৰে এইখিনি কৰি গৈ থাকে মাইকী মানুহগৰাকীয়ে আৰু সদায় ঘৰখন ভালে হৈ থাকক বা ভালে থাকক বুলিয়ে বিচাৰে সকলো মাইকী মানুহে। তেনেদৰে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে গোটেইখিনি দায়িত্ব বা গোটেইখিনি কাম কৰি এনেদৰে মাইকী মানুহবোৰে চলি গৈ থাকে আৰু কৰি থাকে। তেনেকৈ ময়ো ৰাতিপুৱাই শুই উঠিয়ে বিহু বুলি একদম সোনকালে উঠি চোতালখন মুচি লৈছোঁ আৰু ভাবিছোঁ যে সোনকালে উঠি যদি চোতালখন মুচি লওঁ তেতিয়া বাকী গোটেই দিনটো কাম আছে, গোটেই কামখিনি কৰিব পাৰিম। যিহেতু কাইলৈ হ'ল উৰুকা আৰু চোতালখন যদি নুমুচো ভালেই নালাগে। তাৰ কাৰণে মই একদম ৰাতিপুৱাই দেখিছে চুৱেটাৰ টুপি চুপি পিন্ধি লৈছোঁ, ঠাণ্ডাতে চোতালখন ধুনীয়াকৈ মুচি লৈছোঁ। তাৰপাছত আকৌ এয়া এতিয়া ঘৰটো মুচি দিছোঁ। তাৰপাছত কাৰণ বিহু বুলি ক'লেতো আমাৰ আৰু মাইকী মানুহৰ গাত ততেই নাথাকে, উখল মাখল হৈ যায়। কিমান যে ভাল লাগে ঘৰৰ কামখিনি কৰি বা ঘৰৰ কামখিনি কৰিবলৈও বেয়া নালাগে। বিহু হ'লে বা কিবা হ'লে গোটেই ঘৰ চৰ চফা কৰি একদম ধুনীয়াকৈ গোটেই ঘৰ ধুনীয়াকৈ সজাই উৰাই ৰাখি বহুত ভাল লাগে মনবোৰ। তাৰ কাৰণে মই এনেদৰে সদায় কিবা এটা হ'লে বুলি ক'লে গোটেই ঘৰ একদম ধুনীয়াকৈ মুচি কাচি চফা চিকুণ কৰি লৈ বিহু মনাওঁ বা মানো। তেনেকৈ ভাল লাগে আৰু সকলো মাইকী মানুহে এনেদৰে কৰি গৈ থাকে। চোতাল মুচি হৈ গ'ল, তাৰপিছত এতিয়া ঘৰটো মুচি হৈ যাব। তাৰপাছত আকৌ পিঠাগুড়ি খুন্দিব লাগিব, পিঠা বনাব লাগিব, বহু কাম আছে। তাৰপিছত এয়া আকৌ অলপ মাৰ লগত পিঠাগুড়ি খুন্দাত হেল্প কৰিলোঁ, ঢেঁকী দি দিলোঁ অলপ টাইম। যিহেতু মাৰ অলপ কঁকাল বিষ আছে, তাৰ কাৰণে মায়ে বেছিকৈ নোৱাৰে, দাদাও হেল্প কৰি দিছিলে কিন্তু ময়ো আকৌ আহি হেল্প কৰি দিছোঁ অলপ। তাৰপিছত এয়া পিঠাগুড়িখিনি এতিয়া খুন্দি হৈ যোৱাৰ পাছত আকৌ ঘৰৰ বাকীখিনি কাম কৰি লৈ আকৌ পিঠা বনাবলৈ হৈ যাব। তেনেকৈ আৰু কৰিছোঁ আৰু দিনটো। তাৰপিছত এয়া চব মই দিনতে গুলি থৈছিলোঁ মালপোৱাৰ কাৰণে। তাৰপিছত এয়া আকৌ মালপোৱা বনাইছোঁ। মালপোৱাকেইটা বনাইও ভালেই লাগে, যিহেতু দিনতেই সানি থৈ দিয়া আৰু তেলত দিয়াৰ লগে লগে ফুলি যায় আৰু দেখি ভাল লাগে এনেকৈ বনাই আৰু খাবলৈও ভাল লাগে। তাৰপিছত আকৌ এটা মই বেলেগ টাইপৰ পিঠা এটা বনালোঁ। এইটো কয় পাটি চেপ্তা বুলি আৰু খাবলৈ বিৰাট সোৱাদ, খাই বহুত ভাল লাগে। তাৰ কাৰণে মই এয়াও বনালোঁ আৰু বনাইছোঁ নাৰিকলৰ লাড়ু আৰু মায়ে বনাব বৰা পিঠা। তাৰপিছত এইটো চাই লওকচোন অলপ কেনেকৈনো বনায়। গোটেই ৰেচিপি নাই দিয়া বাৰু, অলপ দেখুৱাই দিছোঁ জাষ্ট, কিন্তু পিঠাটো খাই বৰ সোৱাদ। আৰু আপোনালোকৰ বিহু কেনেকৈ পাৰ হৈছে, কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব হা। আৰু আজিলৈ ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, আকৌ নেক্সট ভিডিঅ' লগ পাম হা। টাটা বাই বাই। আৰু লগতে এটা কথা কৈ দিছোঁ, ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।